আসলে কেটা আপুনি কব নেকি দুই সমষ্টি তিনি ভাগৰ দুটা বুলি নমস্কাৰ পলিমাথ প্ৰাইমলৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো ইতিমধ্যে আমাৰ যেটো এপিৰ ফাৰ্স্ট পাৰ্ট আমি দিলো ভিডিওটো আজি সেকেন্ড পাৰ্ট আমি দিবলৈ লৈছো সেকেন্ড পাৰ্ট দিয়াৰ আগতে আপোনাক পুনৰবাৰ কৈ থওঁ যে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলৰ যেটো লিংক আমি ডেসক্ৰিপচনত তলত দি থোৱা আছে আপোনালোকে তাত জয়েন কৰি পিনি আমাৰ যিখিনি বাকি প্ৰশ্ন উত্তৰ হেখিনি পাব পাৰে এপিৰ সেকেন্ড পাৰ্ট আজি আৰম্ভ কৰিম যত ফৰ্মুলা দেখিছে আপোনালোকে এটো ইউজ কৰিম আমি আপোনালোকে হেখৰলৈকে ভিডিওটো চাব এই ফৰ্মুলা ইউজ কৰি আমি কেনেকে আমি মাৰ্কস পাবলৈ সক্ষম হৈ যাম এপি চেপ্টাৰটো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা সাধাৰণ প্ৰশ্ন সুধিম প্ৰশ্নটো হ'ল যে মোৰ এগৰাকী বান্ধৱীয়ে 5000 টকাকৈ এটা দৰমহা পোৱা চাকৰিত সোমাইছিল আৰু তেওঁ কলে যে বছৰি তোমাক 500 টকাকৈ বঢ়াই দিম আৰু বছৰি 500 টকাকৈ তেওঁ বৃদ্ধি পাইছিল এতিয়া তেওঁ চাকৰিটো এই দিছিল এই দিউতে তেওঁ 8000 টকা পালে লাষ্ট যেতিয়া তেওঁ এৰিছিল তেওঁ 8000 টকা পাইছিল দৰমহা এতিয়া তেওঁ কিমান বছৰ চাকৰি কৰিলে প্ৰশ্নটো অকমান বুজিবলৈ এনেকুৱা কোন পাজল নিচিনা লাগিছে কিন্তু চিন্তা নকৰিব হেই তেনে ধৰণৰ প্ৰশ্ন আজি এই ফৰ্মুলাৰ সহায়ত আমি উলিয়াবলৈ শিকিম গতিকে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া যেটো কোৱেশ্চন দেখিছে কোৱেশ্চনটো আপোনালোকে দেখিলো এনসাৰ কব পৰা হ'ব লাগিব দেখিলো এনসাৰ যি কবলৈ কওঁ হয় obviously এটো এনসাৰ এতিয়া প্ৰশ্ন হল যে এটো কৰিলো কেনেকে পালো কেনেকে চাও প্ৰথমতে চাও ই এটা এপি বুলি আমাক প্ৰশ্ন কৈ দিছে আৰু সুধিছে 30 তম পদ দ্যাট মিন্স ফার্স্ট সেকেন্ড থার্ড দিছে এনেকে গৈ 30 নাম্বাৰটো যেটো 30 টাৰ্ম হ'ব হেইটো কিমান হ'ব সুধিছে এটা কথা মনত ৰাখিব আমি যেটো ফৰ্মুলা ইতিমধ্যে দেখিয়া আছো এই ফৰ্মুলাটো আসলে যে আমাৰ an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু d যেটো ফৰ্মুলা পাইছো ইয়াত আমি ইতিমধ্যে আমি আগৰ ক্লাছত আলোচনা কৰিছিলো যে an মানে যিমান তম পদটো সুধিছে আমাক ইয়াত যদি কেনেবা কয় মোক 30 তম সুধিছে দ্যাট মিন্স a30 নম্বৰ পদটো ক্লিয়াৰ আছে দেখক a মানে আমি গম পাইছিলো যে ই আছিল প্ৰথম পদ প্ৰথম যেটো ফাৰ্স্ট টাৰ্ম আছিল এটো ফাৰ্স্ট পদ যেটো টাৰ্ম এটো a থাকিল d মানে গম পাইছো আমি যেটো কমন ডিফাৰেন্স সাধাৰণ অন্তৰ দ্যাট মিন্স কমন ডিফাৰেন্স d ইকুৱেল টু আমি পাইছিলো যে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস বা অৰ a3 minus a2 মুঠতে পিছৰটোৰ পৰা আগৰটো যিকোনো এটা মাইনাস কৰিলে আমি d পাও আমাৰ ক্লিয়াৰ এটা n মানে হৈ গল কিমানটা পদ আছে পদৰ সংখ্যা নাম্বাৰ অফ টাৰ্ম ওকে ক্লিয়াৰ তো এতিয়া এটা বস্তু চাব আমাৰ যদিহে মই ইয়াত বহাই চাও a30 ইকুৱেল কি হ'ব a plus n মানে 30 গটিকে 30 minus 1 into d that means হৈ গল a plus 29d ওকে ক্লিয়াৰ তো এটা কথা গম পালো আমি যে a30 হলে a plus 29d হয় ঠিক তেনেকৈ এতিয়া মোক এটা কথা কওকচোন যে a যদি কিবা কাৰণে যদি 11 হয় তেতিয়া হলে কেনেকৈ লিখিব পাৰিম আমি a plus 10d ক্লিয়াৰ বুজি পাইছে ভালদৰে মন কৰিব আপোনালোকে বস্তুবোৰ ভালদৰে চাব এটো হৈ গল শৰ্ট ট্ৰিক্স আপুনি কেনেকৈ কৰিব পাৰে আপুনি সব কিবা কাৰণত যদি মই আপোনাক যদি সুধি দিও যে আপোনাক a 151 কিমান হ'ব বুলি সুধিছো তেতিয়া আপুনি কেনেকৈ ক'ব যে a plus 150d ক্লিয়াৰ হৈছে আপোনালোকৰ 151 যেটো সুধিব তাতকৈ এক কমাই পিনি d লগত ইনটু কৰি দিব ক্লিয়াৰ তো আমি ইয়াৰ কাৰণে কি জানিব লাগিব এতিয়া a জানিব লাগিব d জানিব লাগিব এতিয়া প্ৰশ্নটো যদি আপোনালোকে লক্ষ্য কৰে এই প্ৰশ্নটো আমি মুখত কেনেকৈ কৰিম প্ৰথম কথা মই সলিউশন কৰিয়ে দেখাইছো শৰ্ট কে কৰিম লং কে নকৰো প্ৰথম কথা হিয়াৰ a is equal to কিমান 10 clear আছে first term and d is equal to কিমান হ'ব 7 minus 10 that means minus 3 আমি এডখত পালো a আৰু d পাই গলো এতিয়া উলিয়াব লাগে কি আমি therefore a30 টাৰ্মটো উলিয়াব লাগে গটিকে আমি কি লিখিম ইয়াতে a plus 29d clear তো a মানে কিমান আছে আমাৰ 10 আছে বহাই দিলো plus 29 into d means কিমান পাইছো আমি minus 3 পাইছো বহাই দিলো এতিয়া কিমান হৈ গল 10 এতিয়া চাব এইটো আৰু এটো পূৰণ হৈ আছে 29 আৰু 3 পূৰণ কৰি দিলে আপুনি কিমান পাব পূৰণ কৰি সক 87 পাব আৰু প্লাস ইনটু মাইনাস দ্যাট মিন মাইনাস এতিয়া 10 minus 87 দ্যাট মিন্স 77 ডাঙৰটো লগত মাইনাস আছে গটিকে মাইনাস হৈ গল গটিকে এই 30 টাৰ্মটো কিমান হৈ গল আমাৰ -77 ক্লিয়াৰ হৈছে বুজি পাইছে আপোনালোকে তো এনে ধৰণৰ প্ৰশ্ন আপোনাৰ বেলেগও আহিব পাৰে ইয়াৰ জায়গাত বেলেগ কিবা এটা থাকিব পাৰে কোনো আপত্তি নাই ইয়াত 2 থাকিব পাৰে 3 থাকিব পাৰে 4 থাকিব পাৰে আৰু আপোনাক ডট কিবা কাৰণত প্ৰশ্নটো সুধিলে যে আপোনাক 100
20তম পদটো আপুনি কেনেকৈ কৰিব যে আমাৰ 120 কি লিখিম আমি a plus 119d জাস্ট আপুনি a আৰু d উলিয়াব এনসাৰ উলিয়াব পাৰিব আৰু এটো আপোনালোকে মোক কমেন্ট কৰিব কি পায় ওকে তো নেক্সট কোৱেশ্চনলৈ যাম আমি কোৱেশ্চনটো আপোনালোকে দেখা পাইছে কোৱেশ্চনটোত মই দুটা এপি দিছো আৰু এপিটোৰ মই মাজৰ পদকেইটা খালি কৰি দিছো আমি একেবাৰে সৰু সৰু কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো ডাঙৰ কোৱেশ্চনলৈ যাম ভালদৰে লক্ষ্য কৰিব আপোনালোকে প্ৰশ্নটোৰ ক্ষেত্ৰত আপুনি যে দুটা কোৱেশ্চন আছে মই মাজতে প্ৰথমতে ভাগ এটা বনাই লৈছো ওকে তো এটোও কৰিম এতিয়া থাকিলে এনে ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰত এটা শৰ্ট ট্ৰিক্স আছে মই শৰ্ট ট্ৰিক্সটো দি দিও কাৰণ ইয়াত বেলেগ একো কৰিব নালাগে 2 + 26 ডিভাইডেড বাই 2 কৰি দিয়ক জাস্ট কিমান হৈ গ'ল 28 ডিভাইডেড বাই 2 14 is our answer ওকে কিন্তু আমি ইয়াক কৰেনো কেনেকৈ একচুৱেল নিয়মটো জানিব লাগিব তো একচুৱেল নিয়মৰ কাৰণে প্ৰথমতে চাব এটো মই ভাগ কৰি দিছো এডখতে তো সলিউশনৰ ক্ষেত্ৰত প্ৰথমতে চাব ইয়াত আমাক কৈছে যে ইয়াত এপিটোত এটো হৈ গ'ল প্ৰথম পদ এটো দ্বিতীয়টো নাই দিয়া 3 নম্বৰটো আমাৰ থাৰ্ড টাৰ্মটো দি থোৱা আছে তো মই লিখিব পাৰো যে হিয়াৰ a is equal to 2 okay and a3 is equal to 26 এতিয়া আমি অলপ আগত যে শিকিছিলো যে a30 বুলি যেতিয়া মই কৈছিলো প্ৰশ্নত তেতিয়া মই কি লিখিছিলো a + 29d বুলি লিখিছিলো মনত আছে আপোনালোকৰ এই অলপ আগত যে প্ৰশ্ন কৰি গৈছিলো তো ইয়াত যদি a3 থাকে মই ইয়াৰ ক্ষেত্ৰত কি বুলি লিখিব পাৰিম a + 2d obviously লিখি দিলো আৰু ইয়াত 26 এতিয়া চাওক a মানে মই জানো 2 পাই থৈছো গতিকে বহাই দিয়ক 2 + 2d = 26 আৰু এটা কথা putting the value of a is equal to মই এৰখন লিখিছো যে a এর মান 2 বহুৱাই কাৰণ বহুৱাইছো কাৰণে লিখি দিছো ওকে তো এতিয়া চাব 2d টো ইয়াত থাকিলে আৰু সংখ্যাটোৰ ফালে সংখ্যাটোলৈ গুচি গল তো মাইনাস হৈ গল এপিনৰ পৰা এটো সাইডলৈ গুচি গল মাইনাস কাৰণ এপিনে প্লাস আছিল তো এতিয়া চক এতিয়া 26 ৰ পৰা 2 গুচি গল থাকিল 24 আৰু 2 টুৰে এপিনে পূৰণ হৈ আছিল এছাতে হৰণ হৈ গল দ্যাট মিন্স d ললে মোৰ 12 therefore d = 12 এতিয়া আমি এটা কথা জানো যে প্ৰথমটো পদ তাতকৈ d বেছি মানে সেকেন্ডটো ওলাব তো আমি ইয়াত লিখিব পাৰো therefore এটাকে a2 ইকুৱেল আমাৰ কি হয় এটা a2 মানে কি হয় প্ৰথম পদটোৰ লগত d এটা যোগ মানে কিমান হৈ গল মই এপিনে লিখিছো a মানে আমাৰ হৈ গল 2 আৰু d মানে হৈ গল 12 আৰু ইকুৱেল আনসাৰ ওলালে 14 মই এনেকৈ লিখিছো আপোনালোকে পাৰিলে তললৈ লিখিব বুজি পালে এটো ক্লিয়াৰ হৈছে তো নেক্সটটো ক্ষেত্ৰত চাওঁচোন আহক নেক্সটটো ক্ষেত্ৰত আমি কৰিবলৈ লওঁতে আমি ইয়াত সব প্ৰথমতে এপিটোত হিয়াৰ এপিত যেটো এপি দি থোৱা আছে ইয়াত a = 5 আমাৰ দি থোৱা আছে কোনো কথা নাই a = 5 ওকে নেক্সট সব ইয়াত সেকেন্ড টার্মটো নাই দিয়া থার্ড টার্মটো নাই দিয়া কিন্তু ফোর্থ টার্মটো দিছে দ্যাট মিন্স a4 ইকুৱেল এটো 9 সমষ্টি 2 ভাগৰ 1 ওকে এটো আৰু বুলি লিখি দিছো মই এন্ড এটা চাব a4 মিন্স কি হয় a + 3d আমি ইতিমধ্যে শিকিছো আৰু এটো ভাঙি দিয়ক আপুনি কিমান হ'ব 2 9 2 18 কে 19 কি কৰিলো বুজি পালে নে নাপালে আকৌবা কৈছো 2 টো তলত বহাই দিলে 2 আৰু 9 পূৰণ কৰিলে 9 2 জাৰ 18 + 1 19 ওকে ক্লিয়াৰ তো ইয়াতো কি কৰিম পুটিং দা ভ্যালু অফ a ইন ইকুৱেচন নট ইকুৱেচন ইয়াতে বহাই দিছো আমি ডাইৰেক্ট 5 বহাই দিলো 5 + 3d ইকুৱেল 19/2 আৰু এটা কথা মনত ৰাখিব এনে ধৰণৰ প্ৰশ্নবোৰ সাধাৰণতে 1 নম্বৰ প্ৰশ্নতে দিব আপোনালোকক কেতিয়াও কৰি পিনি দেখাব নিদিয়া কৰি পিনি দেখুৱাব যেতিয়া দিব তাৰ প্ৰশ্নটোৰ ফৰ্মেটটো আমি নেক্সট আলোচনা কৰিম গতিকে আপোনালোকে চাই থাকক এই প্ৰশ্নটো প্ৰথমতে ইয়াত দেখা পাইছে 19/2 - 5 এটা হলকে হৈ গৈছে তো d = 3d ইকুৱেল এপিনে লখাগু লৈ লওক 2 19 - 5 * 2 10 এটা হলকে কিবা খেলিমেলি নাই বুলি ভাবিছো মই তো এতিয়া চাব কিমান ওলাব এপিনে 19 ৰ পৰা 10 গুচি গল 19 - 10 দ্যাট মিন্স 9/2 আৰু এই 3 টো এপিনে পূৰণ হৈ আছিল এপিনে গুচি গল হৰণ মানে 2 লগত বহি গল 3 ওকে 3 বহি গল এতিয়া 3 এ পাওতে কাটি দিয়ক 3 এ নক 3 বাৰ গল দ্যাট মিন্স therefore d = মোৰ ওলালে 3/2 এটা হলে ক্লিয়াৰ হৈছে মোৰ d মিন্স কিমান ওলাইছে মোৰ 3/2 ওকে কিন্তু এতিয়া তো মোক এটো সেকেন্ড টার্ম হুদি আছে a2 হুদি আছে তো মই কি লিখিম therefore a2 = হলাই কিমান বুলি কৈছিলো মই a + d কাৰণ দ্বিতীয়টো উলিয়াবলৈ হলে প্ৰথমটো লগত d এটা যোগ তো a মানে আমি জানো 5 +
3/2 তো লসাগু লৈ লওক 2 5 দুগুণ 10 যোগ 3 কিমান ওলালে আপোনাৰ ধৰি নে 13 থাকিল 2 ওকে তো ইয়াক আপুনি এনেকেও ৰাখিব পাৰে বা আপুনি আনসাৰটো প্ৰয়োজন হলে এনেকেও লিখিব পাৰে 6 সমষ্টি 2 ভাগৰ 1 বুলিও লিখিব পাৰে ওকে আমি সেকেন্ড টার্মটো পাই গৈছো নেক্সট আমাক লাগে কোনটো টার্ম থার্ড টার্ম a3 তো a3 টো কেনেকৈ ওলাব সেম a3 ইকুয়াল টু কি লিখিম মই a plus 2d ক্লিয়ার তো a means মই অলরেডি পাই আছো 5 plus 2 into d means হৈ গল এটো 3/2 2 গুছি গল কাটা কাটি গলগে তো কিমান থাকিলে 5 plus 3 কিমান হৈ গল 8 তো আমাৰ মিসিং টার্ম কিটা আমি কিমান লিখিব পৰা হৈ গলো এতিয়া প্ৰথমটো হৈ গল যে সেকেন্ড টার্ম মানে এটো লিখিব পাৰে আপুনি আৰু এটো লিখিব পাৰে যোনটো লিখে আপোনাৰ নিজৰ কথা 6 সমষ্টি 2 ভাগৰ 1 আৰু ইটো কিমান হৈ গল ক্লিয়াৰ হৈছে এৰখলৈকে আপোনালোকে বুজি পাইছে বস্তুটো ইয়াত এটো প্ৰশ্ন আপোনাৰ পৰাপক্ষত 1 নম্বৰীয়া প্ৰশ্নত আহিব আপোনাক জাস্ট এনেকে দি দিব ফাইন্ড দা মিসিং টার্ম অপচন এ বি সি ডি ক্লিয়াৰ কিন্তু মই এটো কৰি দেখাইছো এতিয়া অলপ ডাঙৰ ধৰণৰ প্ৰশ্ন লৈছা হওক কোৱেশ্চন টো আছে 3 8 13 18 ... ap2 কোনটো পদ 78 এতিয়া মানে ইটো এটা ap হয় এটো ফার্স্ট টার্ম এটো সেকেন্ড টার্ম এটো থার্ড টার্ম এটো ফোর্থ টার্ম এনেকে গৈ কিমান নম্বৰ টার্মটোত মানে 78 পাম দেবলে 30 নম্বৰ টার্মটোত পাম বলে 50 নম্বৰ টার্মটোত পাম বুজি পাইছে হেতু হুদি আছে তো এটো কৰিবৰ কাৰণে আমি প্ৰথম কৰিম কেনেকে ফার্স্ট চক যিহেতু ap2 কিমান দিছে 3 8 13 18 ... ইয়াত here a is equal to কিমান হ'ব obviously 3 হ'ব কাৰণ first term is known as a আৰু d is equal to second term টোৰ পৰা আমি first term টো মাইনাস কৰি দিও that means 5 পাই গলো এতিয়া আমাক সুধিছে আমি a আৰু d পালো কিন্তু আমাক সুধিছে যে কোনটো পদ 78 কোনটো পদ 78 গতিকে নাজানো মই সিধা সিধি লিখিম যে ধৰা হল n টম পদটো 78 ভালকে মন কৰক কি লিখিছো ধৰা হল n টম পদটো that means a something therefore a n equal to 78 বুলি ক'ব পাৰো মই কিহৰ কাৰণে n টম পদ যে এনেকে সব ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড ফোর্থ ফিফথ বুজি পাইছা নে পঞ্চম পদটো that means a5 তেনেকে n টম পদটো গতিকে a n ক্লিয়ার তো a n মানে আমি ফর্মুলা ইতিমধ্যে জানো আমাৰ ফর্মুলাটো আমি পাই আছো মনত ৰলেই থাকে a plus n minus 1 into d equal 78 ওকে তো এটা চক a মানে মই জানো উলিয়াই থৈছিলো 3 বহাই দিলো n মানে মই নাজানো থাকক n d জানো 5 বহুৱাই দিও কিমান 78 মই বাকিখিনি এই দখত কৰিছো এপিনে আস পাই লৈছো মই ইটো সাইডলে দেখাইছো আপোনালোকে চাব এটা চাব কি কৰিম মই তাত যেটো 3 আছে এপিনে প্লাস আছে আমানছুন ইটো সাইডলে লৈ নক আৰু এপিনে কিমান থাকিলে n - 1 into 5 equals 78 - 3 তো কিমান ওলাই গল n - 1 equal 78 - 3 that means 75 আৰু 5 টো পূৰণ হৈ আছিল এপিনে লৈ গলো হৰণ হৈ গল কিমান ওলালে তেতিয়া হলে n - 1 equal কেবা যাব যদি নোৱাৰে কটাকটি কৰিব নেওতা মনত থাকিলে হ'ব বা 15 বা যাব সিধা কৈছো বা কটাকটি কৰিলে 5 সেকেন্ড 5 2 5 5 ওকে তো এপিনে সক আমাক n হে লাগে n equal to কিমান হ'ব 15 এ -1 আসলে এপিনে গুছি গল +1 equal 16 therefore n equal to 16 অৰ্থাৎ n মানে 16 গটিকে 16 টম পদটো 78 মই ইয়াত লিখিম এতেকে 16 টম পদটো 78 ক্লিয়াৰ এডখৰ আপোনালোকৰ এতিয়া লগতে আৰু এটা কথা কৈ থওঁ এই দখৰ যেটো সমাধান এটো এনেকে নকৰি আপোনালোকে যদি বিচাৰে এনেকেও কৰি লব পাৰে মই এই দখতে দেখাই দিছো মাছ পাই লৈছো সব এই যেটো 5 আছে ইয়াৰ লগত পূৰণ কৰি ভাঙিলেও কৰিব মানে মই অল্টাৰনেট অৰটো লিখিছো এই দখৰৰ চাব কি হৈ গল 5n - 5 ক্লিয়াৰ কাৰণ 5 টো ইয়াৰ লগতো পূৰণ হৈ আছে ইয়াৰ লগতো পূৰণ হৈ আছে
আৰু হিপিনে কিমান আছে 75 হৈ গ'ল কাৰণ এটোটো মাইনাস হৈ গ'ল that means 5n equal 75 plus 5 কাৰণে 5 টো ইপিনে গুচি গ'ল সংখ্যাৰ ফাললৈ n equal 80 divided by 5 equal 16 অৰ্থাৎ আমি এই স্টেপ গিটাৰ হলনি এগিটা লিখিলেও হ'ব আপোনালোকৰ ইচ্ছা কথা আপোনালোকৰ যোনটো লিখে মুঠতে এটা লাগে আমি মাৰ্কস পাব লাগে আৰু পাবই লাগিব গতিকে চাওক নেক্সট কোৱেশ্চন আকৌ পুনৰ দি আছো আপোনালোকক কোৱেশ্চন দুটা দেখি মনটো ভাল লাগিছে নতুন এটা টাৰ্ম আকৌ আহি গ'ল কোৱেশ্চনটোত চাওক এপি দুটাৰ পদৰ সংখ্যা নিৰ্ণয় কৰা পদৰ সংখ্যা মানে কেইটা আছে আমাক হেতু সুধি আছে কেইটা আছে মানে আমাক n ৰ কথা সুধি আছে n কেইটা আছে n মানে বুজি পাইছে ওকে তো সব প্ৰশ্নটো মই দুটা লিখি ৰাখিছো মই দুটাৰ ভিতৰত ফাৰ্স্ট এটোৱে কৰিব চাইছো প্ৰশ্নটো কৰোতে চাব প্ৰথম কথা কৰাৰ নিয়ম প্ৰত্যেকৰে একে খালি বুজিব লাগে এটা কনসেপ্ট জাস্ট আপোনালোকে বুজিব লাগে কনসেপ্টটো যিকোনো অংক কৰিব পাৰিব পৰীক্ষাত মাৰ্কস পাবই 100% গ্যাৰান্টি আছে সব এটো কোৱেশ্চনটো সব প্ৰথমতে দিছে যে এপি এটো দি দিছে মই আপোনালোকক ফাৰ্স্ট যেটো পাৰ্ট তাত এটা কথা কৈছিলো যে এটুক এল বুলি কয় অন্তিম পদ অৰ্থাৎ শেষৰ পদ বুজি পাইছে নে তো ইয়াত আমাৰ এল বুলি এটা নতুন টাৰ্ম আৰু এটা কথা কৈ থ যে এ এন আৰু এল প্ৰায় সমান কাৰণ এল মানে অন্তিম আৰু যদিহে অন্তিম মানে ধৰি লওক 20 টা পদ আছে ইয়াত এ যদি কিবা কাৰণত 20 হয় দ্যাট মিন্স এ 20 আৰু এল ইকুৱেল বুজি পাইছে না কথাটো 20 টা পদ আছে 20 টা পদত এল তো হে লাস্ট টু বুজায় আৰু তাক a20 বুলি ক'ব পৰা যায় কিন্তু যদি বলে 20 টা আছে বলে a16 টোৱে কিন্তু এল নবুজাব আকৌ তেতিয়া বুজি পাইছে না মই কি কৈ আছো তো আমি ফৰ্মুলাটো একে ধৰণৰ কাৰণ l ইকুৱেল টু আমি লিখিম an ইকুৱেল টু লিখিম ইউজ কনফিউজ নহব তো কনফিউজ নোহোৱাৰ আগতে প্ৰশ্নটো প্ৰথম চাওক ইয়াত যেহেতু ap টো কিমান দিছে আমাক দিছে ap টো 7 13 19 205 আমাক ap দি থোৱা আছে এটো ওকে তো এই যেটো ap দিছে ইয়াত কিমান আছে প্ৰথম পদ a ইকুৱেল টু আমাৰ কিমান হৈ গল 7 হৈ গল আৰু d টো আমাক লাগিবই এটোটা একদম আপোনাৰ কৰ্তব্য মানে আপুনি উলিয়াবই লাগিব এগিটা নুলিয়ালা আপোনাৰ মানে জান নুলাবই গুটে ap আৰু হয়ও এগিটা লাগিবই আপোনাক প্ৰথম পাই এটোটা উলিয়াই লব তাৰ পিছত প্ৰশ্ন কৰি ভাবিব এটা চক 13 - 7 that means কিমান 6 আমি আৰু দি পাই গলো এতিয়া আমাক সুধিছে যে পদৰ সংখ্যা যে ধৰা হল পদৰ সংখ্যা n আমি লিখিব পাৰো কিন্তু নিলিখাকো ডাইৰেক্ট কৈ পাও আৰু যেহেতু আমাক আৰু এটা কনসেপ্ট দিছে যে l = 205 বুলি ডাইৰেক্ট দিয়ে দিছে কিহৰ কাৰণে লাষ্ট টাৰ্ম ইজ 205 ওকে তো l মানে আমি ফৰ্মুলাটো জানো কি আছিল যে a + n - 1 * d আৰু এপিনে 205 আছে থাকিব দিওক আমাৰ 205 ওকে তো এটা চক a মানে আমি জানো a মানে কিমান 7 বহাই দিওক প্লাস n - 1 যেনেকৈ আছে তেনে থাকিব দিওক d মানে আমি 6 বহাই দিলো আৰু এপিনে 205 আৰু এটো সমাধান কৰক এতিয়া সমাধান কৰিবলৈ মই আগৰ প্ৰশ্নটো দুভাগে দেখাইছিল আপোনাক যোনটো কৰা নিজৰ কথা মই আপোনালোকৰ এটোতে কৰিব চাম n - 1 * 6 = 205 - 7 ওকে তো মই এই ৰখলে লিখিব চাইছো আনজাল পাই লৈছো ইটো সাইডে লিখিছো চাব এটা চাব ইয়াত কিমান হৈ গল n - 1 আৰু এটা 205 ৰ পৰা 7 টো বিয়োগ কৰি দিয়ক আপুনি 198 পাব ওকে আৰু এপিনা 6 টো পূৰণ হৈছিল এছাতে আহিলে হৰণ হ'ব obviously তো কিমান হৈ গল হৰণ কৰি পিনে চকচোন কিমান পাব 6 × 3 = 18 6 × 3 = 18 হৰণ কৰি চাব একো নাই 6 এ 3 বাৰ গল 18 এক থাকিলে 8 থাকিলে 18 হ'ল আকৌ 6 × 3 = 33 আৰু এপিনে যেটো বিয়োগ এক আছিল হেতু চাইলে গুছি গল +1 that means therefore n = কিমান হৈ গল 34 এটাকে পদৰ সংখ্যা কিমান লালা আমাৰ 34 মানে 34 টা টাৰ্ম আছে ইয়াৰ পৰা ইয়ালৈকে মাজত মতে এই ৰখা আৰম্ভ কৰি 34 আছে তো এইটো কোৱেশ্চন আপোনালোকে এবাৰ কৰি চাব আৰু যদি ইয়াৰ সলিউশন লাগে মই কৈছো আপোনালোকক আমাৰ ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম চেনেল দি থোৱা আছে ইংলিশ মিডিয়াম হওক বা আসামিজ মিডিয়াম হওক প্ৰত্যেকৰ এনসাৰ তাত পাব লগতে শৰ্ট কোৱেশ্চন খিনিও থাকিব এমসিকিউ থাকিব প্ৰত্যেক ধৰণৰ পাব নতুন টাইপৰ কোৱেশ্চনটোত আছে 11852 ap2 - 150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে পৰীক্ষা কৰা এক্সামিন কৰিব কৈছে সো এটা কথা চক আপোনালোক প্ৰথমতে
যে এভাগেটো গৈ আছে ইয়াৰ মাজত -150 টো আহিব পাৰে নে নোৱাৰে যেনে সব 11 আছে 8 আছে 5 আছে ইয়া 3 বা 4 আহিছে নেকি নাই অৰ্থাৎ পদ হ'ব নোৱাৰে মানে হোৱা নাই পদ তেনেকৈ আমাক সুধিছে যে -150 টো পদ হ'ব পাৰে নে নোৱাৰে তো এটো আমি কৰিবৰ কাৰণে প্ৰথম কথা আমাক যিকিটা দিয়া আছে মই কৈছিলো না একদম পৰম্পৰা নিচিনাকে এটা কাম কৰিব যে যেহেতু AP2 লিখি লওক প্ৰথমতে যে 11 8 5 2 ... ইয়াত পৰম্পৰা নিচিনাকে a = উলিয়াবই লাগিব আমি AP চেপ্টাৰত a উলিয়াবই লাগিব আৰু d উলিয়াব লাগিব ওকে আৰু d = কিমান হ'ব 8 - 11 that means হ'ব -3 এই দুটা আমি উলিয়াই ললো এতিয়া প্ৰশ্নটোত আমাক কৈছে -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে বুলি সুধিছে তো পাৰে নে নোৱাৰে নাজানো আমি ধৰি লৈছো যে ধৰা হল আমি ধৰি লৈছো জানি শুনিয়ে যে ধৰা হল n তম পদটো -150 আমি জানি শুনি এটো কাম কৰিছো যে ধৰি লৈছো n তম পদটো -150 that means therefore a n = -150 বহিছে এতিয়া a n ৰ ফৰ্মুলা জানো মই a + n - 1 * d = -150 এডখলকে ক্লিয়াৰ হৈ গল আপোনালোকৰ নেক্সট অফ a মানে মই জানো 11 + n - 1 * d মানে মই জানো -3 বহুৱাই দিলো ইকুৱেল -150 কনফিউজ নহব এডখত ভালকে সব n - 1 আৰু d মানে যেহেতু -3 আসলে তো d ৰ জায়গাত -3 বহিছে অনলি ওকে তো কনফিউজ যদি হয় মই পুৰণ মানে ব্ৰেকেটটো দি দিছো ওকে তো এই সাইডে মই লিখিম মই আজল পাৰি পিনি ভাগ কৰি লৈছো আৰু এই সাইডে লিখিব লৈছো মই এছ প্ৰথম কথা 11 টো এটো সাইডৰ পৰা সংখ্যাৰ এটো সাইডলৈ লৈ গুছি গলো মই এপনে কিমান থাকিলে n - 1 * -3 = -150 আৰু এপিনে আহি গল -11 তো এডখত চাব আপুনি n - 1 = -161 মানে -150 আৰু -11 দুইটাৰ চিনটো মাইনাস হল কামটো যোগ হৈ গল -161 এডখলকে একো অসুবিধা নাই আৰু এটো 3 টো যে আছিল মই 3 ৰ কামটো এই ডখতে কৰি দেখাইছো আপোনালোকক সো 3 টো n ৰ লগত পূৰণ হল that means -3n মাইনাস আৰু মাইনাস পূৰণ হল প্লাস 3 এগুণ 3 একো কনফিউজ নাই মই ভাবো -3n = -161 আৰু এই পিনৰ পৰা 3 টো ইটো সাইড লৈ গুছি গল -3 কিমান হৈ গল আপোনাৰ -164 হল আৰু 3 টো এই ফালৰ পৰা ইটো সাইড লৈ গুছি গল -3 ক্লিয়াৰ ৰাখলৈকে একো কনফিউজ নাই আমি সব মাইনাস মাইনাস গুটি গুছি গল therefore n = 164/3 এতিয়া কথা হল মই যদি আপোনাক সুধো যে আপোনালোকৰ ঘৰৰ লৰা ছোৱালী কেটা আপুনি কব নেকি 2 সমষ্টি 3 ভাগৰ 2টা বুলি মই যদি সুধো আপোনাৰ ওচৰত কলম কেটা আছে বলে 3 ভাগৰ 2টা কাহিনী বা ভগ্নাংশত কব নেকি যিকোনো যেতিয়া সংখ্যা সুধো আমি যেতিয়া অৰ্থাৎ আমাৰ যেতিয়া n ৰ কথা সুধে কোনো এটা পদ হ'ব পাৰে নে বা কেই নম্বৰ পদ এনে ধৰণৰ ক্ষেত্ৰত মনত ৰাখি n যদি কেনেবা কয় ফ্ৰেকশন ওলায় ভগ্নাংশ ওলায় তেতিয়া হলে নহব ওকে n যদি কিবা কাৰণত যদি নেগেটিভ ওলায় মানে ঋণাত্মক ওলায় তেতিয়া হলেও নহব অৰ্থাৎ n সদায় ধনাত্মক সংখ্যা হ'ব লাগিব ধনাত্মক তাকো অখণ্ড সংখ্যা that means 1 2 3 4 ... এনে ধৰণৰ হ'ব লাগিব হৈছে নেকি নাই হোৱা গতিকে মই ইয়াত কি লিখিম যেহেতু n এটা ধনাত্মক অখণ্ড সংখ্যা নহয় এতেকে -150 to AP2 এটা পদ হ'ব নোৱাৰে বুজি পাইছে মই কি কৈছো
কিয় নোৱাৰে পদ হ'ব ধনাত্মক অখণ্ড সংখ্যা নহয় কিন্তু যদিহে কিবা কাৰণত ধৰি লৈছো যে মই ইয়াত n = say 27 ওলালে তেতিয়া কি লিখিলোতেন যেহেতু n এটা ধনাত্মক অখণ্ড সংখ্যা হয় এতেকে আমুকটো ap তোৰ এটা পদ হয় বা হ'ব পাৰে ক্লিয়াৰ হৈছে মানে n কেতিয়াও ফ্ৰেকশন হ'ব নোৱাৰে n কেতিয়াও নেগেটিভ হ'ব নোৱাৰে জাস্ট এই পইণ্টটো মনত ৰাখিব আপোনালোকে ওকে তো আজিৰ ভিডিওটোত আপোনালোকে এইকেইটা প্ৰশ্নয়ে দেখা পাইছে আৰু এইকেইটা প্ৰশ্ন আপোনালোকৰ ইয়াৰ নিচিনা প্ৰশ্ন আপোনালোকে পাই যাব চেপ্টাৰটোত হে বাকি প্ৰশ্নখিনি আপোনালোকে কৰিবলৈ চাব আৰু মই আকৌ পুনৰ কৈছো যে আমাৰ বাকিখিনি যি প্ৰশ্ন উত্তৰ বাকি আছে মানে চেপ্টাৰত হেখিনি আপোনালোকে আমাৰ টেলিগ্ৰাম যিটো চেনেল আছে চেনেলটোত আপোনালোকে গোটে সম্পূৰ্ণ কোৱেশ্চন এনসাৰ পাই যাব হেতু আপোনালোকে জয়েন কৰি ল'ব পাৰে আৰু থাকিল আজিৰ ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰিব পৰৱৰ্তী নেক্সট বাকি কিটা প্ৰশ্নৰ সৈতে আপোনালোকৰ লগত উপস্থিত হ'ম তেতিয়ালৈকে ধন্যবাদ